Red FM Love Story RJ Pahir Hoide Dear Pahiba, মোৰ নাম জুৰিটি শইকীয়া। তেওঁক মই মৰমতে ধুন বুলি মাতো। মোৰ ঘৰ লখিমপুৰত আৰু তেওঁৰ দেৰগাঁও। মই তোমাৰ এই লাভ ষ্টৰী লাষ্ট 2017 পৰাই শুনিছো। আমাৰ দুয়োজনৰ বহুত ইচ্ছা আছিল আমাৰ লাভ ষ্টৰীটো তোমাৰ মুখৰ পৰা শুনাৰ। আমাৰ লাভ ষ্টৰী আৰম্ভ হৈছিল 2017 পৰা। তেতিয়া মই ক্লাছ 10ৰ এক্সাম শেষ কৰি বাৰ ঘৰত গৈছিলোঁ বাক খেতি পথাৰত সহায় কৰিবলৈ। এদিন বাৰ লগত পথাৰত থকাৰ সময়তে হঠাৎ মোৰ মোবাইলটো বাজি উঠিলে। দেখিলোঁ এটা আননোন নম্বৰ। ৰিচিভ কৰি সুধিলোঁ কোন। সেইফালৰ পৰা কৈছে তেওঁ মোৰ লগত চিনাকি হ'ব বিচাৰিছে। মই বৰ্তমান কামত বিজি হৈ আছোঁ বুলি তেওঁক ক'লোঁ। তেওঁ মোক পিছত কল বেক কৰিবলৈ ক'লে। মই বেলেঞ্চ নাই বুলি ক'লোঁ। তেতিয়া তেওঁ 10 টকাৰ ৰিচাৰ্জ কৰি দিলে। আজৰি হোৱাৰ পিছত ময়ো কল কৰিলোঁ। সেই সময়ত মই ফোনত কথা পাতি বৰ এটা ভাল নাপাইছিলোঁ। নেজানো কিন্তু তেওঁৰ লগত কেনেকৈ কথা পাতিছিলোঁ। তেনেকৈয়ে আমাৰ চিনাকি আৰু আমাৰ কথা বতৰা আৰম্ভ হ'ল। চ' এই উইকেণ্ডত আজি আমি শুনিম জুৰিটি শইকীয়াৰ লাভ ষ্টৰী ক্ৰছ কানেকশ্যন। আপুনিও আপোনাৰ ষ্টৰী মোলৈ ইমেইল যোগে পঠাই থাকিব। এণ্ড ৰেড FM